আজি প্ৰায় 3 মাহমান ডোচা বনোৱাই হোৱা নাছিল। আচলতে ঠাণ্ডাৰ দিনত ডোচাৰ ঘোলখিনি ফুলি উঠিবলৈ বহুত সময় লাগে। এইকেইদিন বতৰটো অলপ ভাল বাবে ভাবিলোঁ ডোচা বনাই ডোচাৰ সোৱাদ উপভোগ কৰা যাওক। লগতে আপোনালোকলৈ আগবঢ়ালোঁ এটা সোৱাদৰে ভৰপূৰ চাটনিৰ ৰেচিপি। চাটনিৰ বাবে 2 চামুচ বাদাম, 2 চামুচ বুট দাইল, 1 চামুচ হালধীয়া মগু দাইল, 1 চামুচ ৰহৰ দাইল আৰু 1 চামুচ মাটি দাইল, বগা মাটি দাইল এখন পেনত দি কম জুইত ভাজি থাকিলোঁ। এটা কেঁচা জলকীয়া, সতেজ নাৰিকল 1 চামুচ বা 1 ইঞ্চি আৰু 2 ফুটা তেতেলী দি কম জুইত ভাজিলোঁ আৰু ঠাণ্ডা হোৱাত এটা মিক্সি জাৰত দি অকণমান ধনিয়া পাতো দি প্ৰথমতে শুকানে পিহি ল'লোঁ, তাৰপিছত পানী দি পিহিলোঁ। এয়া চাওক ধুনীয়া এটা চাটনিৰ পেষ্ট ৰেডি হৈ গৈছে। তাতে আৰু অলপ পানী দি দিলোঁ, আকৌ এবাৰ মিক্সিত পিহি ল'লোঁ। এয়া চাওক ধুনীয়া কনচিষ্টেঞ্চি এটা চাটনি ৰেডি হৈ গ'ল। এতিয়া চাটনিৰ তৰকা লগাম আমি। 2 চামুচ তেল গৰম কৰি ল'লোঁ, তাত জিৰা গুটি, সৰিয়হ গুটি, এটা শুকান জলকীয়া, 1/4 স্পুন হিং দিলোঁ। গেছত আকৌ তৰকা পেনখন 30 ছেকেণ্ড সময় গৰম কৰি ল'লোঁ। এতিয়া তেলখিনি চাটনিটোৰ ওপৰত ঢালি দিলোঁ। খুবেই মুখৰোচক আৰু সোৱাদেৰে ভৰপূৰ চাটনি ৰেডি। এতিয়া আমি ডোচা বনাম। বৰ বাবে এখন টাৱা গৰম কৰি ল'লোঁ, পানী ছটিয়াই টাৱাখন মোহাৰি ল'লোঁ। তাতে 2 চামুচ ডোচাৰ ঘোল ঢালি চাৰিওফালে ঘোলখিনি বিয়পাই দিলোঁ হেতাৰ সহায়ত। ডোচাৰ ঘোলখিনি দিওঁতে জুইটো কমাই ৰাখিব। 2 মিনিটমান সময়ৰ পিছত তাতে তেল ঢালি দিলোঁ 2 চামুচ আৰু গেছৰ জুইটো বঢ়াই দিলোঁ। ডোচাখন যেতিয়া মচমচীয়া হৈ আহিব 4-5 মিনিটৰ পিছত আপোনাৰ ডোচা ৰেডি হৈ যাব। এতিয়া চাটনিৰ লগত গৰম গৰম ডোচা উপভোগ কৰক। ধন্যবাদ।